মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰ পাঠ্যপুথিৰ পাঠ 13 ভাৰতত ৰাজ্যিক প্ৰশাসন ব্যৱস্থা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক প্ৰশাসন বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা ভাৰতত ৰাজ্যিক প্ৰশাসন বুলিলে ৰাজ্য একোখনৰ শাসন ব্যৱস্থাক বুজায়, য'ত ৰাজ্যিক চৰকাৰে ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা, নীতি প্ৰণয়ন আৰু ৰূপায়ণ, উন্নয়নমূলক কাম কাজ আৰু জনসাধাৰণৰ কল্যাণমূলক সেৱা নিশ্চিত কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্য এখনৰ প্ৰশাসনিক কাম কাজ কোনে পৰিচালনা কৰে? তোমালোকে উত্তৰত লিখিবা ৰাজ্য এখনৰ প্ৰশাসনিক কাম কাজবোৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে মিলি পৰিচালনা কৰে। দুই নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত গণতান্ত্ৰিক কাৰ্যকলাপ চলাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ নিচিনা এক বিশাল গণতান্ত্ৰিক দেশত ৰাজ্যিক প্ৰশাসনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তলত ইয়াৰ মূল কাৰ্যকলাপসমূহ আলোচনা কৰা হ'ল। জনকল্যাণমূলক আঁচনি ৰূপায়ণ, স্বাস্থ্য, শিক্ষা, বিদ্যুৎ আদি মৌলিক সুবিধাবোৰ জনসাধাৰণক যোগান ধৰা। শান্তি শৃংখলা ৰক্ষা, আইন প্ৰয়োগকাৰী সংস্থাৰ জৰিয়তে সমাজত শান্তি আৰু সুৰক্ষা নিশ্চিত কৰা। গণতান্ত্ৰিক অংশগ্ৰহণ, নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰি জনসাধাৰণৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰা। আঞ্চলিক সমস্যাক প্ৰাধান্য, স্থানীয় সমস্যা আৰু অভাৱ অভিযোগসমূহ বুজি সেইবোৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, কেন্দ্ৰীয় নীতিসমূহ তৃণমূল পৰ্যায়লৈ লৈ গৈ গণতন্ত্ৰক অধিক শক্তিশালী কৰা। তিনি নম্বৰ প্ৰশ্নটো হৈছে নাগৰিকসকলৰ জীৱন ধাৰণৰ মান সুচল কৰাৰ বাবে ৰাজ্যিক প্ৰশাসনে প্ৰদান কৰা বিভিন্ন ধৰণৰ জনসেৱাৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা ৰাজ্যিক প্ৰশাসনে আগবঢ়োৱা কেইটামান উল্লেখযোগ্য জনসেৱাৰ উদাহৰণ হ'ল চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে সুলভ মূল্যত চিকিৎসা সেৱা আগবঢ়োৱা, শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা, আৰক্ষী আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সহায়ত সমাজত শান্তি বৰ্তাই ৰখা, বিদ্যুৎ উৎপাদন আৰু বিতৰণৰ জৰিয়তে ঘৰুৱা আৰু বাণিজ্যিক কাম কাজ সুচল কৰা, বিভিন্ন আঁচনিৰ জৰিয়তে পিছপৰা আৰু দৰিদ্ৰ লোকসকলক আৰ্থিকভাৱে সহায় কৰা। অনুশীলনী 2 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক কাৰ্যপালিকা বুলিলে কাক বুজায়? তোমালোকে উত্তৰত লিখিবা ৰাজ্যিক কাৰ্যপালিকা বুলিলে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদক বুজায়। খ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যপাল হ'বলৈ কি কি যোগ্যতা লাগে? তোমালোকে উত্তৰত লিখিবা ৰাজ্যপাল হ'বলৈ ভাৰতীয় নাগৰিক হোৱাৰ লগতে ন্যূনতম বয়স 35 বছৰ হ'ব লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? তোমালোকে উত্তৰত লিখিবা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন কেতিয়া আইনত পৰিণত হয়? তোমালোকে উত্তৰত লিখিবা ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিল এখন
ৰাজ্যপালে চহী কৰাৰ পাছতহে আইনত পৰিণত হয়। নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যৰ নিম্ন আৰু উচ্চ সদন দুখন কি কি? তোমালোকে উত্তৰত লিখিবা ৰাজ্যৰ নিম্ন সদনখন হ'ল বিধানসভা আৰু উচ্চ সদনখন হ'ল বিধান পৰিষদ। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে বিধানসভাৰ সদস্যৰ নিম্নতম আৰু উচ্চতম সংখ্যাগত সীমা কিমান হ'ব লাগে? তোমালোকে উত্তৰত লিখিবা বিধানসভাৰ সদস্য সংখ্যা সৰ্বাধিক 500 গৰাকী আৰু সৰ্বনিম্ন 60 গৰাকী হ'ব লাগে। দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? তোমালোকে উত্তৰত লিখিবা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত বৰ্তমান কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? তোমালোকে উত্তৰত লিখিবা ভাৰতত বৰ্তমান সৰ্বমুঠ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। দুই নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ৰাজ্যপাল হ'ল ৰাজ্যৰ সাংবিধানিক মুৰব্বী। তেওঁৰ প্ৰধান ক্ষমতা আৰু কাৰ্যাৱলীসমূহ তলত দিয়া ধৰণৰ। ৰাজ্যপাল ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। ৰাজ্যৰ সকলো শাসন কাৰ্য ৰাজ্যপালৰ নামত পৰিচালিত হয়। বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে অন্যান্য মন্ত্ৰী, মহাধিবক্তা আৰু লোকসেৱা আয়োগৰ অধ্যক্ষক ৰাজ্যপালে নিযুক্তি দিয়ে। বিধানসভাত গৃহীত বিলসমূহ ৰাজ্যপালৰ সন্মতি বা চহীৰ পাছতহে আইন হয়। তিনি নম্বৰ প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। মুখ্যমন্ত্ৰীগৰাকী হ'ল ৰাজ্যিক প্ৰশাসনৰ প্ৰকৃত মুৰব্বী। তেওঁৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল ৰাজ্যৰ বিভিন্ন নীতি নিয়ম নিৰ্ধাৰণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লয়। চৰকাৰৰ বিভিন্ন আঁচনি আৰু জনহিতকৰ তথ্যসমূহ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণক অৱগত কৰে। গুৰুত্বপূৰ্ণ পদবী যেনে ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি আৰু বিধানসভা ভংগ কৰাৰ দৰে বিষয়ত তেওঁ ৰাজ্যপালক প্ৰস্তাৱ আগবঢ়ায়। তেওঁৰ পৰামৰ্শ মতেই ৰাজ্যপালে আন মন্ত্ৰীসকলক নিযুক্তি দিয়ে আৰু মুখ্যমন্ত্ৰীয়েই এই মন্ত্ৰী পৰিষদৰ নেতৃত্ব দিয়ে। চাৰি নম্বৰ প্ৰশ্নটো হৈছে প্ৰশাসন ব্যৱস্থাত বিধানসভা আৰু বিধান পৰিষদৰ ভূমিকা আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ৰাজ্যৰ আইন প্ৰণয়নত বিধানসভাই প্ৰধান ভূমিকা পালন কৰে। গুৰুতৰ সমস্যাৰ সৃষ্টি হ'লে প্ৰয়োজন সাপেক্ষে বিধায়কসকলে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি মন্ত্ৰী পৰিষদ ভংগ কৰিব পাৰে। বিধানসভাত ৰাজ্যৰ ৰাজ্যিক বাজেট উত্থাপন আৰু গৃহীত কৰা হয়। বিধান পৰিষদৰ ক্ষমতা বিধানসভাতকৈ কম। বিধান পৰিষদ প্ৰকৃততে প্ৰশাসনৰ পৰামৰ্শ প্ৰদানকাৰী অংগ। বিধান পৰিষদে বিধানসভাই অনুমোদন জনোৱা বিল এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত বিলম্ব কৰিব পাৰে, কিন্তু বিধানসভাই বিচাৰিলে অনুমোদন জনাবলৈ বাধ্য। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে অনাস্থা প্ৰস্তাৱ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা অনাস্থা প্ৰস্তাৱ হৈছে চৰকাৰৰ বিৰুদ্ধে অনা এক গুৰুত্বপূৰ্ণ সংসদীয় পদ্ধতি। যদি নিম্ন সদনৰ বিধানসভা বা লোকসভা সংখ্যাগৰিষ্ঠ সদস্যই চৰকাৰৰ ওপৰত আস্থা হেৰুৱায়, তেন্তে এই প্ৰস্তাৱ উত্থাপন কৰা হয়। এই প্ৰস্তাৱ গৃহীত হ'লে মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।
6 নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক প্ৰশাসনত বিধায়কৰ ভূমিকাবোৰ আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ৰাজ্যিক প্ৰশাসনত বিধায়কসকলৰ প্ৰধান ভূমিকাবোৰ তলত উল্লেখ কৰা হ'ল। সংবিধানৰ ৰাজ্যিক তালিকা আৰু সমৱৰ্তী তালিকাৰ অন্তৰ্ভুক্ত বিষয়বোৰৰ সন্দৰ্ভত আইনৰ খচৰা প্ৰস্তুত কৰা, বিতৰ্কত অংশগ্ৰহণ কৰা আৰু আইন গৃহীত কৰা। ৰাজ্যৰ বাজেট পৰীক্ষা কৰা, ব্যয়ৰ অনুমোদন দিয়া, ৰাজ্য চৰকাৰে লোৱা কৰ আৰু ঋণ তদাৰক কৰা, মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদক তেওঁলোকৰ কাৰ্যৰ বাবে জবাবদিহি কৰা। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন, ৰাজ্যসভাৰ সাংসদ নিৰ্বাচন, বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা। ৰাজ্যৰ লগত জড়িত সংবিধান সংশোধন কৰিবলগীয়া বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা। নিজ নিজ সমষ্টিৰ সমস্যা সমাধান আৰু প্ৰয়োজনীয়তা পূৰণ কৰা। সাত নম্বৰ প্ৰশ্নটো হৈছে বিৰোধী দল বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা বিধানসভাত বা সংসদত যিটো ৰাজনৈতিক দল বা দলৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে চৰকাৰ গঠন কৰিব নোৱাৰে, সেই দল বা দলসমূহক বিৰোধী পক্ষ বা বিৰোধী দল বোলা হয়। আঠ নম্বৰ প্ৰশ্নটো হৈছে বিধান পৰিষদ থকা 4খন ৰাজ্যৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা বিধান পৰিষদ থকা 4খন ৰাজ্যৰ নাম হ'ল উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক। 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যিক ন্যায়পালিকাৰ গঠন আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা। তোমালোকে উত্তৰত লিখিবা ৰাজ্যৰ ন্যায়পালিকাৰ এটা অনুক্ৰম গাঁথনি থাকে। ৰাজ্য পৰ্যায়ৰ সৰ্বোচ্চ আদালত হ'ল উচ্চ ন্যায়ালয়। ইয়াৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। উচ্চ ন্যায়ালয়ৰ তলৰ স্তৰত থাকে জিলা আদালত। জিলা আদালতৰ অধীনত ফৌজদাৰী আৰু দেৱানী গোচৰৰ আদালতসমূহ থাকে। জিলা আদালতৰ তলত থাকে ফৌজদাৰী আৰু দেৱানী গোচৰৰ আদালত। ৰাজ্যিক ন্যায়পালিকাই জনসাধাৰণৰ গোচৰৰ শুনানি লয় আৰু ন্যায় প্ৰদান কৰে। ৰাজ্যিক ন্যায়পালিকাই বিধানমণ্ডলে গ্ৰহণ কৰা আইনবোৰৰ চূড়ান্ত ব্যাখ্যা কৰে। ৰাজ্যিক ন্যায়পালিকাই ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোৱে সংবিধান অনুসৰি কাৰ্য সম্পাদন কৰাটো সুনিশ্চিত কৰে। অনুশীলনী 3ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিধানমণ্ডলত কেইখন সদন আছে? তোমালোকে উত্তৰত লিখিবা অসমৰ বিধানমণ্ডলত এখন সদন আছে। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? তোমালোকে উত্তৰত লিখিবা অসমৰ বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা 126 জন। গ নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভা ভৱন ক'ত আছে? তোমালোকে উত্তৰত লিখিবা অসম বিধানসভা ভৱন ৰাজধানী দিছপুৰত অৱস্থিত। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? তোমালোকে উত্তৰত লিখিবা অসমৰ সৰ্বোচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত। ঙ নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ উপৰি কোন কোন ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে? তোমালোকে উত্তৰত লিখিবা গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে কাম কৰে। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন কাৰ্য কোনে চোৱা চিতা কৰে? তোমালোকে উত্তৰত লিখিবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি হিচাপে মনোনীত চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপালে চোৱা চিতা কৰে।
2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নামৰ তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা অসমৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ এখন তালিকা তলত দিয়া হ'ল। ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম গণ পৰিষদ, সৰ্বভাৰতীয় ডেম'ক্ৰেটিক ফ্ৰণ্ট, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট।